নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল জাষ্ট সেলৈ। আজি আমি শ্ৰীমদ ভাগৱত গীতাৰ 17 অধ্যায় অৰ্থাৎ শ্ৰদ্ধাৰ ৰূপলৈ আগবাঢ়িম। এই অধ্যায়ত আমি শিকিম কৰ্ম, ভোজন, যজ্ঞ, তপ আৰু দানক কি তিনিটা ভাগত ভাগ কৰিব পাৰি। অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক ক'লে, হে বান্ধৱ, যি মনুষ্যই শাস্ত্ৰক বাদ দি দেৱতাক পূজা কৰে তেওঁ সাত্বিক, ৰাজসিক নে তামসিক গুণৰ অধিকাৰী হয়। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, মানুহে দেৱতাক পূজা কৰাৰ সময়ত যি ধৰণৰ মনত বিচাৰ ৰাখে সেই বিচাৰ অনুসৰিয়েই তেওঁ সাত্বিক, ৰাজসিক অথবা তামসিক হয়। সাত্বিকসকলে দেৱতাসকলক পূজা কৰে, ৰাজসিকসকলে যজ্ঞ আৰু ৰাক্ষসক পূজা কৰে আৰু তামসিকসকলে ভূত প্ৰেতক স্মৰণ কৰে। যিয়ে শাস্ত্ৰৰ পৰা আঁতৰি থাকিও কৰ্মক তপস্যাৰ দৰে পালন কৰে আৰু কৰ্মফলৰ আশা নকৰে তেওঁ অতি সোনকালে মুক্তি লাভ কৰে। ভোজন, যজ্ঞ, তপ আৰু দানো তেনেদৰে তিনি প্ৰকাৰৰ হয়। কেৱল মাত্ৰ ফলৰ পৰা কৰা ভোজন হ'ল সাত্বিক ভোজন। ৰাজসিক ভোজন হৈছে সোৱাদপূৰ্ণ খাদ্য, যেনে গৰম, ঠাণ্ডা। তেনেকুৱা খাদ্যবোৰ ৰাজসিক ভোজনৰ শাৰীত পৰে। ৰসবিহীন, অপৰিপক্ক, দুৰ্গন্ধযুক্ত, অপবিত্ৰ খাদ্য হ'লে সেই ভোজন হয় তামসিক ভোজন। আকৌ ফল আশা নকৰি যি যজ্ঞ কৰা হয় সেয়া যজ্ঞ হৈছে সাত্বিক যজ্ঞ। ফল আশা ৰাখি কৰা যজ্ঞ হৈছে ৰাজসিক যজ্ঞ আৰু দান ৰহিত, শ্ৰদ্ধা ৰহিত যি যজ্ঞ কৰা হয় সেই যজ্ঞ হৈছে তামসিক যজ্ঞ। একেদৰে তপস্যাও তিনি প্ৰকাৰৰ। ফল আশা নকৰি কৰা তপস্যা হৈছে সাত্বিক তপস্যা। ফলৰ আশা ৰাখি কৰা তপস্যা হৈছে ৰাজসিক তপস্যা আৰু কাৰোবাৰ হানি কৰিবলৈ কৰা তপস্যা হৈছে তামসিক তপস্যা। দানৰ ক্ষেত্ৰত যিজনে নিজক শ্ৰেয় নিদি যাৰ যি প্ৰয়োজন তাৰ প্ৰতি লক্ষ্য ৰাখি দান কৰে আৰু সেই দান কৰ্তব্য বুলি ভাবি কৰে, যেনে ভোকাতুৰসকলক খাদ্য দিয়া, বস্ত্ৰ প্ৰদান কৰা, তেওঁ সদায় সাত্বিক দানীৰ শাৰীত পৰে। ৰাজসিক দানী হ'ল তেওঁলোক যিয়ে নিজৰ মান বঢ়াবলৈ আৰু স্বৰ্গ প্ৰাপ্তিৰ বাবে দান কৰে। আকৌ তামসিক দানী হ'ল তেওঁলোক যিয়ে বলপূৰ্বকভাৱে অযোগ্যসকলক আৰু অপমানৰ বাবে দান দিয়ে। এনেদৰে দানৰো তিনিটা ভাগত বিভাজন কৰা হৈছে। শ্ৰীমদ ভাগৱত গীতাৰ 17 অধ্যায়ৰ পৰা আমি এয়াই শিকোঁ যে আমাৰ মনত যি ভাৱনা হয় তেনেকুৱাই আমাৰ ফল অৰ্থাৎ সত, ৰজ আৰু তম আমি লাভ কৰোঁ। সত মানে হৈছে যি ব্যক্তি আৱেগিকভাৱে স্থিৰ হৈ শ্ৰেয় ৰহিত ফলৰ আশা নকৰাকৈ কৰ্মবোৰ কৰি যায় তেওঁ হৈছে সতগুণৰ অধিকাৰী ব্যক্তি। আনহাতে যি ব্যক্তিয়ে কৰ্ম কৰাৰ সময়ত ৰিজাল্টৰ কথা ভাবে অৰ্থাৎ ফলৰ কথা ভাবে তেওঁ জীৱনত দুখ আৰু কেতিয়াবা কৰ্মত সফলতা লাভ নকৰে। তেনেকুৱা ব্যক্তি হৈছে ৰাজসিক গুণৰ অধিকাৰী। তামসিক গুণৰ লোকসকল তেওঁলোক যিয়ে জীৱনত অজ্ঞানতাত ডুবি থাকে আৰু তথাপিতো জ্ঞানৰ দিশেৰে গতি কৰিবলৈ নিবিচাৰে। শ্ৰীমদ ভাগৱত গীতাৰ 17 অধ্যায় অৰ্থাৎ শ্ৰদ্ধাৰ ৰূপ ইয়াতেই সামৰণি পৰিছে। কাইলৈ আমি পঢ়িম সামৰণি অৰ্থাৎ উপসংহাৰ। ধন্যবাদ।